আহি পালোহি আহাতো মই খোৱাই নাই ন মই আছো মংগলবাৰ আৰু এতিয়া কুহু আৰু মই যাম বজাৰলৈ তাৰ আগতে গৈ আছে চাওঁ বজাৰখন মংগলবাৰ বজাৰখন কেনেকুৱা কি মানে একদম মেইন বজাৰলৈকে নাযাওঁ ইয়াতে ওচৰতে কেনেকুৱা ধৰণৰ কি কি আছে সেইখিনি চাম এইফালে কুহু আগে যাইছে কুহু বতৰটো একদম মানে ঠাণ্ডা বতৰ দিছে আৰু বৰষুণ দিছে যে এই ফুলকেইজোপা ইমান মৰম লাগিছে আজি বৰষুণ বতৰ কাৰণে হ'ব পাৰে চব দোকান চোকান বন্ধ একো এটা খোলা নাই অকণমান আগলৈকে যাই চাওঁ বৰষুণ দিব বুলি চিন্তাও লাগিছে এইপিনে যাওঁ হা ৰাধিকা এক্সট্ৰা অধিকাৰ নহয় আমি দুইজনেহে আহিছোঁ তাই অহা নাই তাইৰ গাটো ইমান ভাল নহয় আৰু চাওঁ কি হয় ঘড়ী দোকান বা ৰাস্তা চিনি পাওঁ নে নাপাওঁ বা বজাৰ ক'ত পায় কি পায় একদম নতুন ন ঠাইখন তাই আহিলে অলপ কিছু এটা জানিলে হয় কিন্তু তাইৰ গা ভাল নহয় চ' কুহু মানে ৰুমত সোমাই কেমন লাগিছে মাংস কাটিছে এপোৱামান দিয়কচোন এইয়া চা লোৱাচোন এনেকৈ আঙুলিত ভৰাই লোৱাচোন এইটো লোৱা ভালকৈ লোৱা কুহুৰ এটা বজাৰ হৈ গ'ল না কুহু খালি হাই দি থাকে কুহুৰ এটা বজাৰ হৈ গ'ল ফাইনেলি এবিধ পালোঁ আৰু এতিয়া মাছৰ ফালে যাই আছোঁ লাগা হলে ডেইলি পাব নহয় এতিয়া কিবা কৰিম ৰ'ব মই কম ৰ'ব ৰাতিপুৱাও বহে ৰাতিপুৱাৰ পে গোটেই দিনটো খালি 12টাৰ পে পিছত নাপায় 5টা বজাত আকৌ পাব ভুল নাই আছে ভুল কালি নিও আর কেজি হ্যাঁ কি বোতল কেনেকে আজি নিদিও আজি 1 কেজি লৈছা একবারে খাবি হেতু কো আকৌ আরে কি দে কেমন লাগিয়ে থাকে ভাই এই বোতল কেনেকে হ্যাঁ বোতল 15 টাকা পাও আমি বজাৰ কৰি আহিলে এটা বস্তু দেখাৰ পিছতহে আৰু এটা বস্তু দেখিছোঁ মানে মাংস লোৱাৰ পিছত মাছ দেখিলোঁ মাছ লোৱাৰ পিছত আকৌ শিঙি মাছ দেখিলোঁ পুৰা গোটেই বজাৰ একদম ভাগৰ লাগিছে ৰ'ব ৰেষ্ট লৈ এইকেইটা হ'ল শিঙি মাছ পানী নহ'লেও হ'ব মই পানী পিছত দিম চিটিকি যাব শিঙি মাছ মাছকেইটা হাই শিঙি মাছ ইমান জুপিয়া মাছ কেইটাই আমি বজাৰ কৰিও আনিলোঁ আৰু দৈও আছিলে ভাবিলোঁ যে লেমন চিকেন বনাওঁ অকণমান তো ইয়াত দৈখিনি মই দি দিলোঁ দিয়াৰ পিছতহে মনত পৰিছে যে ভিডিঅ'টো মই কৰিব পাৰোঁ ন ৰেচিপিটো যদি মানে কি আৰু কেনেকৈ বনাইছোঁ মংগলদৈত কি কৰিছোঁ তো ফাৰ্ষ্টে আজি মই বনাব লৈছোঁ লেমন চিকেন তাৰ কাৰণে দৈ দিলোঁ অলপ নিমখটো মানে আপোনাৰ নিজৰ আন্দাজ আৰু সোৱাদ অনুযায়ী দিব হালধি নিজৰ আন্দাজ মতে নিমখ হালধি নিজৰ আন্দাজ দৈ নিমখ হালধি চব দিলোঁ এতিয়া দিম নেমু পিছত অকণমান চেপিলোঁ তাৰপিছত দেখিছে ভিডিঅ' অনেই হোৱা নাই যিকেইটা আধা চেপোতে আপোনালোকক দেখাবৰ কাৰণে আধা চেপোতে মনত পৰিছে ন যে ভিডিঅ'টো অন হোৱা নহ'লে নেদেখিলেহেঁতেন তো এয়া নেমুখিনি চেপি দিওঁ নেমুখিনিতকৈ মোৰ হাতখনহে দেখিছে 1 চামুচৰ বেছি আছে নেমু আৰু লাষ্টলি ইয়াতে দিম মেইনলি মানে কি হয় জালুকৰ গুড়িটোৱে মেইন হয় লেমন হেৰিয়াত ব্লেক পেপাৰ আমাৰ কুকুৰে মনত কৰি দিছে ব্লেক পেপাৰ 1 চামুচমান দি দিম এয়া 1 চামুচমান জালুকৰ গুড়ি এইখিনি এতিয়া ইয়াতে মেৰিনেট কৰি কিছু সময় থৈ দিম ফ্ৰিজত থাকিলে ফ্ৰিজত থ'ব পাৰে এনেও থৈ দিব পাৰে আধা ঘণ্টা 1 ঘণ্টামান মেৰিনেট কৰি থৈ দিম
তো আন্দাজ মতে দিম চিকেন মছলা আন্দাজ মানে আধা চামুচমান হ'ব চিকেন মছলা ধনিয়াৰ গুড়ি চামুচ লেটিয়া থকা নাই আৰু লগভগ আধা চামুচে আৰু দিম জিৰা গুড়ি এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে এইখিনি এতিয়া পেষ্ট কৰি লওঁ পিঁয়াজ আদা নহৰু আৰু কেইটামান নৰসিংহৰ পাত এইখিনি এনেইতো মেৰিনেট কৰিছিলোঁ কিন্তু মই পিঁয়াজ আদা নহৰু লাইট নাছিলে কাৰণে দিব পৰা নাছিলোঁ এয়া পেষ্ট কৰি ল'লোঁ পিঁয়াজ আদা নহৰু 3-4 চামুচমান মই দি দিম আৰু এটা কথা হ'ল লেমন চিকেনত এনে হালধি নিদিলেও হয় মই হালধি দি দিলোঁ কালাৰটো অকণমান ধুনীয়া হয় মানে হালধি দিলে এইখিনি আকৌ অকণমান মেৰিনেট কৰি দিওঁ আমাৰ গোটা গৰম মছলা নাই বিচাৰি চালোঁ তো মই এনেকুৱা গুড়ি গৰম মছলাকে দি দিছোঁ লগভগ 1 চামুচ মই মানে কি হৈছে মই আইডিয়াবিলাক পায়ে যাওঁ সেইকাৰণে মই এনেকৈ দি দিওঁ আপোনালোকে চামুচত জুখিও দিব পাৰে তেনেকৈও দিব পাৰে এচাপ পুৰাপুৰি ডাঙৰ চামুচেৰে 1 চামুচ জোখৰ দি দিছোঁ এয়া কেৰাহীখনত দিছোঁ আপোনালোকে দেখিছে 1 চামুচ জোখৰ বাটাৰ ইয়াত মই অকণমান তেল নিদিওঁ বাটাৰতে বনাম বেছি যদি বাটাৰ খাই বেছি দিব হা মই ইমান বেছি নাখাওঁ কাৰণে 1 চামুচ জোখেৰে দিছোঁ আৰু এনেও মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই আহিবই তেজপাত আৰু ইলাচি দিছোঁ কাৰণ বাকী গোটা মছলা নাই মই কৈয়ে দিছোঁ বা গৰম মছলা মই যিখিনি গুড়ি আছিল সেইখিনি মেৰিনেট কৰি দিছোঁ একো নাই এইখিনি এতিয়া চিম্পলি দিয়ক দি কিনে একদম ষ্টিমত ধুনীয়াকৈ সিজাই থাকক বহুত ধুনীয়া হৈ যাব আৰু মইতো এতিয়া এয়া মাংসখিনি দি দিলোঁ আৰু ষ্টিমত অকণমান সময় লৰাই কিনে মানে ষ্টিমত থৈ দিম মেক্সিমাম মানে 10-15 মিনিট থৈ দিম আৰু কি কৰিব নেমু টেঙাৰ যিখিনি সেউজীয়া বাকলি আছে সেই বাকলিখিনি এনেধৰণে কাটি পানে দি দিবচোন ধুনীয়া গোন্ধ এটা আহে তো এয়া চাওক 10 মিনিটমান পিছত মাংসখিনি কালাৰ এটা বেলেগ হৈ আহিছে আৰু অলমষ্ট মানে সিজাৰ নিচিনা হৈছে তথাপিতো আকৌ লৰাই কিনে আকৌ মই ইয়াক ঢাকি পানে থৈ দিম কিছু সময় ঢাকি থোৱাৰ পিছত আকৌ ইয়াতে অকণমান জালুকৰ গুড়ি দিলোঁ কাৰণ এইটো মানে ৰেচিপিত মেইন ফ্লেভাৰটোৱে হৈছে জালুকৰ গুড়ি আৰু নেমু টেঙা মিক্স হৈ যিটো সোৱাদ আহে নহয় মানে একদম ভাবিলে জিভালৈ পানী ওলাই যায় আৰু মাছ যে আনিছিলোঁ এয়া মাছ এনেধৰণে ফ্ৰাই কৰিছোঁ কৰি কিনে গোটেইকেইটা আমি এতিয়া ফাৰ্ষ্ট মাছ ফ্ৰাইখিনি এনেকৈ খাম সন্ধিয়া নাস্তা কৰি তাৰপিছততো এইফালে সেয়া হৈয়ে আছে চিকেনখিনিও মানে কি জানে ভাতৰ লগত খোৱাতকৈ যে আপুনি খুদাই মানে ধৰি লওক ৰুটি চুটিৰ লগত খাই বেছি টেষ্টি লাগে বা এনেই যদি মানে খায় ন মানে বেছি টেষ্টি আৰু চ' এয়া এইপিনে মাষ্ট মানে কাৰণ অলমষ্ট 20 মিনিটমান সময় হৈ গ'ল আৰু এয়া ইমান ধুনীয়া মানে মাংসখিনি সিজাৰ নিচিনা লাগিছে দেখিলেই গম পাব পিচবিলাক এক কাপমান জোখেৰে আৰু পানী দি দিওঁ সেইখিনি উতলিলে হৈ যাব আৰু হৈছে আৰু সৌদিপা